হেল্ল' ফ্ৰেণ্ড, আজি আমি আহিছোঁ বাবুনি গাঁৱলৈ আৰু বাবুনি গাঁৱত আমি ই ৰিক্সাৰ বেটাৰী লৈ আহিছোঁ আৰু মই আগতো ইয়াতে ই ৰিক্সাৰ বেটাৰী লৈ আহি ৰিজেণ্টাৰ কৰি লৈ গৈছোঁ। ভাল ফলাফল পাইছোঁ, তাৰে কাৰণে আৰু আজি ই ৰিক্সাৰ বেটাৰী লৈ আহিছোঁ আৰু বেটাৰীসমূহ কেনেকৈ কি কৰে আপোনালোকে চাই থাকক। আৰু ই ৰিক্সাৰ বেটাৰীসমূহ বহুত ভাল হয়, বেয়া হোৱা বেটাৰীও বহুত ভাল হৈ যায় আৰু 80-90 কিলোমিটাৰ চলে আৰু 6-7 মাহ আৰামত চলি যায় এবাৰ ৰিজেণ্টাৰ কৰিলে। আহক চাওক ভিডিঅ'টো শেষলৈ। আৰু দাদাই এতিয়া বৰ্তমান বেটাৰীসমূহ চেক কৰি আছে, মানে কোনটো বেটাৰী কিমান আছে, মানে ঠিক হয় নে নহয় তাকে চাই আছে। আৰু দাদা কথাবিলাক ভালকৈ আমাক বুজাই দি আছে, কেনেকৈ কি হয়, কোনটো বেটাৰী চিলত কিমান আছে এইবিলাক লিখি আছে। মানে এইটো আৰু যেতিয়া মিচিঙত বহে আৰু 3 দিন পিছত যেতিয়া উলিয়াব আৰু এনেকৈ চেক কৰি চাব, চাই আনি তেতিয়াহে গম পাব গুড কণ্ডিশ্যন হৈছে নে নাই। আৰু কিবা বোলে এতিয়া ল'ড ভল্টেজ দি চাই, মানে বেটাৰীটোৰ ল'ড ভল্টেজটো কেনেকুৱা হৈ আছে চাই আছে। মোটামুটি সেইটোতো জিৰ'য়ে হৈছে। প্ৰথম চিলটো মাজতটোৰ প্ৰথম চিলটোতো জিৰ'য়ে হৈছে, সেইটো কমপ্লিট জিৰ' হৈ গৈছে। এতিয়া তাত মই মেডিচিন মাৰিম, যদি সাধাৰণ এনে জিন্দা আছে তেতিয়াহ'লে উঠি আহিব, ফেনে ফটকাৰে উঠি আহিব, পূৰা ফেন ওলাই বাহিৰ কৰি দিব। কিন্তু যদি মৰছে একেবাৰে চিলটো তেতিয়াহ'লে পানী মৰিতা এতিয়া কিবা মানে ভিতৰত হেৰি থাকে, ভিতৰত কিবা প্ৰব্লেম থাকে, মানে একদম গোটেই কলা পানী বাহিৰলৈ কি উঠে এতিয়া এই মেডিচিনটোৰ দাম 10 লিটাৰৰ দাম 17,000 টকা। এই মেডিচিনটো ইয়াতে ইছমানৰ 4টা কোৱালিটি আছে। এই 4টা কোৱালিটি এটা হ'ল আছে ইছমান, এটা আছে ইছমান প্ৰিমিয়াম, এটা আছে ইছমান প্ৰিমিয়াম প্লাছ আৰু এটা আছে ইছমান প্ৰিমিয়াম ডাবল প্লাছ। ডাবল প্লাছটো হৈছে 15 মাহ গেৰাণ্টি। এইকেইটা ইয়াতে এইটো হ'ল ইছমান প্ৰিমিয়াম ডাবল প্লাছ, এইটো 15 মাহ গেৰাণ্টি। এইটো আছে তোমাৰ এইটো ইছমান প্ৰিমিয়াম প্লাছ 12 মাহ গেৰাণ্টি। 135, ইয়াৰ H2 135, ইয়াৰ H2 130। ইছমান আৰু এমৰণটোতো চবচে বেষ্ট। ভাল হা, এইটো 11,300। আৰু এইবিলাক বেটাৰী বেছিভাগ কিমান দিনৰ ৰিজেণ্টাৰ কৰিব লাগে? বেটাৰী তাৰমানে আপোনাৰ বেটাৰীটোৰ ধৰ গেৰাণ্টি পিৰিয়ডটো গৈছে, গেৰাণ্টি পিৰিয়ড যোৱাৰ হয় এসপ্তাহ আগত, নহয় এসপ্তাহ পিছত যদি কৰে, নেক্সট আৰু তাৰমানে এবাৰ কৰিল, এবাৰ 11 মাহত কৰিল, তাৰ নেক্সট আকৌ যদি 10 মাহত কৰে, এনেকৈ তাৰমানে 3-4 বছৰ 2 জোৰা বেটাৰী দি এখন ৰিক্সা কৰিব। বেটাৰী তাৰমানে বেটাৰীটো ভাল থকা অৱস্থা, এইটো হ'ল ভাল থকা অৱস্থাত যদি কৰে, তাৰমানে ভাল থকা অৱস্থাত কৰিলে আৰু তাৰমানে এবছৰ আৰামত চলি যায়। গেৰাণ্টি চিষ্টেমটো হৈছে আমাৰ ৰিজেনেৰেটৰ গেৰাণ্টি। ৰিজেনেৰেট তাৰমানে আপোনাৰ বেটাৰীটোৰ যদি ধৰ মই 6 মাহ গেৰাণ্টি দিছোঁ, 6 মাহৰ ভিতৰত যদি আৰু এনি কিবা প্ৰব্লেম হয়, তেতিয়া আকৌ আপোনাক মানে বিনা পইচাই মই ৰিজেনেৰেট কৰি দিম। যদি তাত বেটাৰীটো একেবাৰে বেয়াই হৈ যায়, তাক আৰু মই বেটাৰী চেঞ্জ কৰি দিম। কাৰণ যিগতিকে মই বেটাৰী বিক্ৰী কৰা নাই আপোনাৰ তাত, মই ৰিজেনেৰেট কৰিছোঁ, গতিকে ৰিজেনেৰেটটোহে আপুনি চেঞ্জ পাব। বামুণীগাঁও শান্তিপুৰ পথ, SBI ATM ওচৰত। প্ৰাইচটো কৈ দিয়ক।
এটা বেটেৰী ৰিজেনেৰেট কৰিলে 1000 টকাকৈ কৰা যায় 1000 কৈ আৰু ইনভাৰ্টাৰ যদি কৰে ইনভাৰ্টাৰটো 2000 টকাকৈ কৰা যায় ইনভাৰ্টাৰ মানে যিটো ডাঙৰ আৰু ডাঙৰ বেটেৰী 130 150 200 এইবিলাক তাৰমানে 2000 টকা